2026 মেট্ৰিক পৰীক্ষাৰ কাৰণে 5টা গুৰুত্বপূৰ্ণ টিপছ। আজিৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়া। পৰীক্ষাৰ দিনলৈ অপেক্ষা নকৰি যিমান সোনকালে পাৰা তোমালোকে পাঠ্যক্ৰম শেষ কৰাৰ লক্ষ্য লোৱা, যাতে শেষৰ ৰিভিজন কৰিবলৈ যথেষ্ট সময় পোৱা তোমালোকে। নম্বৰ 2, যিবোৰ বিষয় বা অধ্যায় তোমালোকৰ আটাইতকৈ কঠিন লাগে সেইবোৰক বেছি সময় দিয়া। শিক্ষক, ফ্ৰেণ্ড বা ইণ্টাৰনেটৰ সহায় লৈ সেইবোৰ ভালদৰে বুজি লোৱা, কাৰণ আমি জানো যে অভ্যাসেই সফলতাৰ মূল মন্ত্ৰ। নম্বৰ 3, আগৰ বছৰৰ প্ৰশ্ন কাকত মানে PYQ আৰু মডেল পেপাৰবোৰ তোমালোকে যিমান পাৰা সমাধান কৰা। ই তোমালোকৰ পৰীক্ষা কেনেধৰণে হ'ব সেইটো বুজিবলৈ সহায় কৰিব। লগতে পৰীক্ষা হলত টাইম মেনেজমেণ্টৰ যিটো পদ্ধতি সেই পদ্ধতিটো তোমালোকে শিকি ল'বা। নম্বৰ 4, প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ৰ চমু নোটছ বনাই লোৱা। এই নোটছবোৰ তোমালোকে ডেইলি পঢ়িবলৈ আৰম্ভ কৰি দিয়া আৰু সপ্তাহত ৰিভাইজ কৰিবা। যিমানে ৰিভাইজ কৰিবা সিমানে বেছি দিনলৈ মনত থাকিব। নম্বৰ 5 আৰু মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিবা স্বাস্থ্য আৰু মানসিক স্বাস্থ্যও পঢ়াৰ দৰে গুৰুত্বপূৰ্ণ। সময়মতে টোপনি যোৱাৰ অভ্যাস কৰিবা, যাতে তোমালোকে পঢ়া বস্তুবোৰ মনত ধুনীয়াকৈ ৰৈ যায়। এতিয়া আৰু বেছি দিন নাই মেট্ৰিকৰ কাৰণে, সেয়ে আজিৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়া তোমালোকে। আৰু কোনোবাই যদি এতিয়াও বুজি পোৱা নাই যে কেনেদৰে পঢ়া শুনা কৰিব লাগিব, তেতিয়াহ'লে মোক কমেণ্টত জনাবা আৰু তোমালোকৰ সমস্যাটো ক'বা। মই সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।